Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো আমি কিদৰে অতি সুন্দৰকৈ শিক্ষক দিৱসৰ ওপৰত ভাষণ দিব পাৰি। Let's see. নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ সভাত উপস্থিত অতিথিসকল আৰু সন্মুখত বহি থকা মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, শিক্ষক দিৱসৰ এই বিশেষ দিনটোত আপোনালোকৰ সকলোৱে উপস্থিতি আমাৰ বাবে যথেষ্ট সৌভাগ্যৰ কথা। আজিৰ এই পবিত্ৰ দিনত মোৰ হৃদয়ৰ গভীৰতাৰ পৰা মই সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰতি বছৰ 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়। দেশৰ ৰাষ্ট্ৰপতি ৰূপত এজন সফল নেতা হোৱাৰ সমান্তৰালভাৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এজন মহান পণ্ডিত আৰু এজন উৎকৃষ্ট শিক্ষক। আমাৰ জীৱনৰ সঁচা পথ প্ৰদৰ্শক, আমাৰ অনুপ্ৰেৰণা আৰু আমাৰ ভৱিষ্যতৰ নিৰ্মাতা হৈছে শিক্ষক। তেওঁলোকে আমাৰ মনৰ ভিতৰত আলোকৰ পোহৰ জ্বলাই দিয়ে, যিয়ে আমাৰ জীৱনৰ সকলো অন্ধকাৰক দূৰ কৰিব। এটা শিলৰ টুকুৰাক যিদৰে গঢ়ি মিহি কৰি হীৰাৰ ৰূপ দিয়া যায়, সেইদৰে আমাৰ শিক্ষকে আমাৰ অজ্ঞানতা গঢ়ি আমাৰ ভিতৰত জ্ঞানৰ পোহৰ জ্বলাই দিয়ে। মই বিশ্বাস কৰো যে আপোনালোকৰ শিক্ষা আৰু আদৰ্শৰ পোহৰত আমি আমাৰ জীৱনত সফল হ'ম আৰু আপোনালোকক গৌৰৱান্বিত কৰিব পাৰিম। যেতিয়া আমি কোনো সমস্যাৰ সন্মুখীন হ'ম, তেতিয়া আপোনালোকৰ শিক্ষা আৰু আদৰ্শই আমাক সহায় কৰিব আৰু সকলো বাধা অতিক্ৰম কৰিব পাৰিম। দ্ৰোণাচাৰ্য আৰু অৰ্জুনৰ জ্ঞানৰ কাহিনী যেনেকৈ আজিও জ্বলন্ত অনুপ্ৰেৰণা হৈ আছে, তেনেকৈ আপোনালোকৰ শিক্ষাই আমাৰ জীৱনৰ সকলো পথত দিশ দেখুৱাই থাকিব। আমাৰ সন্মুখত বহু বাট আৰু বহু লক্ষ্য আছে আৰু সেই সকলোবোৰৰ মাজেৰে আমি বিজয়ী হ'ব লাগিব। অৱশেষত মই এটা মনোৰম সংলাপ বা ডায়লগৰ সহায়ত মোৰ ভাষণটো সমাপ্ত কৰিব খুজিছো। শিক্ষা হল একমাত্ৰ অস্ত্ৰ যিয়ে আগন্তুক দিনবোৰত আমাৰ জীৱনক সজাব আৰু আমাৰ কল্পনাক সত্যত পৰিণত কৰিব। আপোনালোকৰ আশীৰ্বাদে আমাক সদায় আগুৱাই নিব। ধন্যবাদ। জয় আই অসম। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিব, আপোনালোকে বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত শ্বেয়াৰ কৰিব। Thank you for watching my video.